তো আজি ভিডিঅ'টো নতুনকৈ মজাকৈ ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ। তো ভিডিঅ'টো চাই থাকক, তেনেকৈ ভিডিঅ'টো চাব। তো আহিছোঁ আমাৰ ইয়াতে আহিছোঁ। তো আজি বহুত পুৰণি এটা মন্দিৰ আহিছোঁ। তো বাগেশ্বৰী মন্দিৰত তো পুৰণি আমাৰ গাঁৱৰ মানে মন্দিৰ। তো বহুত পুৰণি মন্দিৰ, ইতিহাস অলপমান ক'বলৈ চেষ্টা কৰিম। ইতিহাস মই নাজানো, কিন্তু বেলেগ আমাৰ ইয়াতে পুৰণি মানুহতে সুধিব অলপমান বিচাৰিম। তো চাওক, আৰু এইটো মন্দিৰটো আমাৰ ইয়াতে পুৰণি মন্দিৰটো। তো আপোনালোকে চাওক, এইটো মন্দিৰটো তো অলপমান বান্ধিছে। তো আমাৰ ইয়াৰ গাঁৱৰ মানুহে মন্দিৰটো দিছে, মানে গাঁৱৰ মানুহে মন্দিৰটো মানে বনাই আছে। তো এনেকৈ চাওক, বহুত পুৰণি মন্দিৰ। তো আপোনালোক দেখাবলৈ চেষ্টা কৰিম। তো এনেকৈ ভিডিঅ'টো চাই থাকক। তো বহুত আজি মানে পূজা আছে ইয়াৰে। তো আজি কি কাৰণত কেনেকুৱা পূজাটো হয়, তো আজিটো অলপ আপোনালোক জনাব চেষ্টা কৰিম। তো ভিডিঅ'টো এনেকৈ চাই থাকক। তো ভিডিঅ'টো ভাল লাগিলে তো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। এনেকৈ ভিডিঅ'বিলাক নতুন নতুন ভিডিঅ' পাব আপোনালোকে এনেকৈ মজাকৈ পূৰা। তো চাওক, ফাইনেলি এইটোৱে মন্দিৰটো। চাওক মন্দিৰটো আপোনালোক ভিতৰত চেষ্টা কৰিম। তো ইয়াৰ নিচান, তো আপোনালোকে চাই থাকক, নিচান নহয়। তো ইয়াৰ আমাৰ গাঁৱৰ দেউৰী। তো ইয়াৰ মন্দিৰটো দেউৰী। তো চাওক, আৰু এইখন নিচানখন টনা হয় এনেকৈ। তো দাদা কিমান বছৰৰ পৰা এনেকৈ দি আছে, মোৰ পূজা দি আছে? 20 বছৰ। তো 20 বছৰৰ পৰা দি আছে। তো বেছি হ'ল। তো অলপমান আমাৰ চাওক, তো চাওক এনেকৈ আমাৰ ফল মূলবিলাক অনা হৈছে ইয়াতে। চাওক এনেকৈ পূৰা আনিছোঁ, চবেই আমাৰ মানে গাঁৱৰ মানে চব এনেকৈ আনিছে। তো মনাতবিলাক এইবিলাক চব বস্তু আছে। তো আমাৰ আটা ভাইন এনেকৈ চাওক, নাৰিকল কাটি আছে এনেকৈ। তো আমাৰ আটা ভাই পৰে বাহিৰে বাহিৰে এনেকৈ কিবা টাইম টেবুলগিলা কৰি আহিলোঁ। এতিয়া মেইন হিষ্ট্ৰীটা ময়ো নাই, বাগেশ্বৰী মাউজী কেনেকৈ পূজাটা হ'ল এইটো ঠিক কৰিব নোৱাৰিম। তবে নিশ্চয় ইয়াৰ উপাখ্যান বা এটা হিষ্ট্ৰী আছে। এতিয়া আৰু পাছত মানুহ আহিবতো, তেওঁৰ ফালৰ পৰা জানিব ইয়াৰ। মানে এই পূজাটো মানে এনেকা মানে কি মাহত কৰা হয় বাৰু, কেনেকা মানে পূজাটো প্ৰত্যেক বছৰৰ এইখন এই আহাৰ মাহ, আহাৰ মাহতে কৰে আৰু এইখিনি আৰু আহাৰ মাহত পূজাটো হয়। পূজাটো হয়। তো জগন্নাথ পূজাৰ পিছতে, ঠাকুৰাণী মাৰ পূজাৰ পাছতে এইটো বাগেশ্বৰী মা পূজা কৰে আৰু। চাওক এনে তো টিংপাত লগা হোৱা নাই। তো টিংপাত মানে লগাব, বেছি দিন নাই আৰু। তো এই ভিতৰত যে আপোনাক দেখাবলৈ চেষ্টা কৰিম। তো এইটো হ'ল মন্দিৰটো। তো চাওক এনেকৈ পুৰণি, বহুত পুৰণি মানুহ। তো 70-80 বছৰ বয়স হৈছে। তো এৰে অলপ হিষ্টৰী গণিতটোৰ অলপমান কেনেকুৱা মন্দিৰটো আছিল বাৰু, কেনেকৈ আছিল, কেনেকৈ ইমানখিনি পাকা হৈ গ'ল অলপমান যিখিনি হৈছে ইয়াৰ আগতেতো আৰু মানে টিনৰ পাত দুখন চাপৰা দি এনেকৈ ৰাজ্য চলি আছিল। আৰু এই পূজা কমেও 1000 বছৰৰ ওপৰত হ'ব। আমিতো ক'বই নোৱাৰোঁ, আমি যিখিনি দেখিছোঁ সেইমতে আজি কমেও 60-70 ৰকম নহ'ব, 1000 পাৰ হৈ যাব। মানে এতিয়াতো মাৰ চৰণত আমি গোটেই ৰাইজে আহি বছৰত একবাৰ হ'লেও প্ৰভুৰ মাৰ পূজা অৰ্চনা কৰি আছোঁ। কিঞ্চিত হওক বঞ্চিত নহওক, এই হিচাপে আমি ৰাইজে চলাই আছে বা কৰি আছোঁ। বহুত মানুহ হৈছে। তো দেখিবলৈ পাইছে আপোনালোকে, চব বহুত মানুহ হৈছে। তো মানুহখিনি ইমান মই মজা। আৰু ইয়াতে বহি আছে, পূজাখন পাতে। তো নিয়মত পূজাখন পতা হয়। আৰু এনেকৈ চাওক, বহুত ইয়াতে আহিছে আৰু আপোনালোকে দেখিবলৈ পাব। তো চাই থাকক এনেকৈ চব বহি আছে। চাওক কি ধুনীয়াকৈ বহি আছে, তো দেখিবলৈ পাব। দেখাৰ বাবে ইয়াতে যিমান দিন মোৰ বয়স 70ৰ পৰা হয়, এই বৰ্তমানৰ ওপৰত চাল ঠাল কিছু নাছিল, এনেই আৰু কি বনোমতে হেৰি কৰি পূজা কৰা হৈছিল। এই এখনে বৰ্তমান এইখিনি অলপ গাঁথনি হৈছে, একজনে দিছে। নাম কি নাম জানি নামটো সেইখিনি অহা বছৰলৈকে সম্পূৰ্ণ হ'ব। থেংক ইউ। তো চাই থাকক আপোনালোকে এনেকৈ ভিডিঅ'টো। তো চাওক, আজি হ'ল মন্দিৰটো। এটা ভাই আমাৰ চুলিছে, এটা ভাই বহুত গাঁৱৰ পৰিচয় আমাৰ। চুলিখিনি চাওক আপোনালোকে, চুলিখিনি কেনেকুৱা। তো এইবাৰ চাই থাকক। তো অলপমান আটা ভাই কৈ দিব, আটা ভাই কওক অলপ। দেখা দিনৰ পৰা আজি বহুত বছৰৰ পৰা মন্দিৰটো মানে ইয়াতে পূজা পাতি আছোঁ। আৰু পূজাখন হৈ আছে, মানে ভালকৈ হৈ আছে। কিন্তু কথা হ'ল কি, মন্দিৰ আমাৰ ভালকৈ হোৱা নাছিল। তাৰপিছত এইজন আমাৰ গাঁৱৰে এজন মানে বাসিন্দা ল'ৰা এজন মানে তাৰ অলপখানি মন্দিৰ মানে ভাল কৰি অলপ দিছে। বাকী যিখিনি কাম আছে আমি লাহে লাহে কৰিম বুলি ৰাইজৰ ফালৰ পৰা আমাৰ মানে যিখিনি মানুহ ইয়াতে উপস্থিত হয়, গোটেই আলোচনা কৰি মন্দিৰখিনি আগুৱাই বাৰু অহা বছৰ লাগিন। আৰু চৰকাৰৰ ফালৰ পৰা অনেক কিবা অলপ সহায় কৰিলে বহুত ভাল হয়। আৰু মানে আমাৰ গোটেই যিখিনি মানুহ, ৰাইজৰ মানুহখিনি মানে ভাল পাব আৰু কি কামখিনি কৰি দিলে। তো এতিয়া প্ৰসাদ আমাৰ বিতৰণ কৰা হৈছে। তো প্ৰসাদ বিলাই দি আছে।
তো আমাৰ জয়দেৱ বাবু প্ৰসাদবিলাক দি আছে আৰু প্ৰসাদবিলাক এনেকৈ আমি খাই থাকিম। তো আপোনালোকে আমাৰ লগত খাব। বেলেগ জুই